নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো ইনটা ভিডিঅ'লে। মই ডক্টৰ পঞ্চানন পেগু। বহুত দিন আপোনালোকৰ আগত মই ভিডিঅ' দিব পৰা নাছিলো কাৰণ কিছুমান মোৰ ব্যক্তিগত সমস্যাৰ কাৰণে। আশা কৰিছো আপোনালোক সকলোৰে ভাল। মই আজি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে ক'বলৈ ওলাইছো যে এখন প্ৰফিটেবল গাহৰি ফাৰ্ম এখন কৰিবলৈ হ'লে কোনকেইটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে সেইকেইটাৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছো। আমাৰ থলুৱা পালকৰ ক্ষেত্ৰত কি হয়, আপোনাৰ 1 বছৰৰ পৰা 1.5 বছৰলৈ গাহৰিটো পোহে আৰু 1 বছৰ 1.5 বছৰ পিছত গাহৰিটো 80 কেজি বা 90 কেজি হয় আৰু সেই গাহৰিটো বিক্ৰী কৰি 18,000 বা আপোনাৰ 20,000 টকা পায়। কি হয়, আমাৰ কিমান খৰচা কৰিলো বা আপোনাৰ তাৰ পৰা কিমান প্ৰফিট পালো তাৰ কোনো ৰেকৰ্ড নাথাকে বা তাক ক'বলৈ টান হয় বা আমি পুহিব লাগে কাৰণে পুহি আছো। কিন্তু এটা সময় আহি পৰিছে যিটো আমাৰ গাহৰি ফাৰ্মিংটো এটা উদ্যোগীকৰণৰ ৰূপান্তৰ হ'বলৈ গৈ আছে বা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'বলৈ গৈ আছে বা এনেকুৱা কথা বতৰা শুনিছো কি আপোনাৰ ইন্টিগ্ৰেশ্যন হ'বলৈ গৈ আছে। তেনে ক্ষেত্ৰত আমাৰ থলুৱা পালকসকলৰ কিছুমান কথা আমাৰ জনাটো অতি দৰকাৰী বা আমি সাৱধানতা অৱলম্বন কৰাটো অতি দৰকাৰী এতিয়াৰ পৰাই। কাৰণ আমি যদি কিবা এটা কাম কৰি আছো তাত কিমান আমি ইনভেষ্ট কৰিছো আৰু তাৰ পৰা কিমান প্ৰফিট পাইছো সেই কথাখিনি যদি আমি নেজানো তেতিয়াহ'লে আমাৰ সেই কামটো কৰাৰ কোনো মূল্য নাথাকে। গতিকে মই আপোনালোকক আজি এই ভিডিঅ'টিত ক'বলৈ গৈ আছো যে আপোনালোকে প্ৰফিটেবল বিজনেছ এটা পিগ ফাৰ্মিং প্ৰফিটেবল বিজনেছ কৰিবলৈ হ'লে কি এটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে বা কিনকটা গুৰুত্ব দিব লাগিব সেই কথাখিনিৰ ওপৰত আপোনালোকক আলোচনা কৰিম। আৰু দেখিবলৈ পোৱা যায় যে আমাৰ যিখিনি থলুৱা পালক আছে আমাৰ ফিল্ডত প্ৰায় আমাৰ কমপ্লেইন আহে যে গাহৰিটো দানা খোৱা নাই, গাহৰি পোৱালি দিয়াৰ পিছত গাহৰি দানা খাবলৈ এৰি দিছে আৰু আগতে দানা ভালকে খাই আছিলে কিন্তু দানা এতিয়া খাবলৈ মন নকৰে, শুকাই কিনাই দিছে। সেই তেনেকুৱা ধৰণৰ কাৰণ 100% কেছৰ আপোনাৰ 98% ক'লেও মই বিশ্বাস কৰা নহ'ব, 98% যিসকল থলুৱা পালক আছে তেখেতলোকৰ এটা কমপ্লেইন যে দানা নাখায়। কিন্তু দেখিবলৈ পোৱা যায় যে যিখিনি দানা খায় নিউট্ৰিচনেল ডেফিচিয়েঞ্চিৰ কাৰণে সেই তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয়। অৰ্থাৎ পুষ্টিহীনতাত ভোগাৰ কাৰণে আমি যিখিনি দানা খুৱাওঁ থলুৱাভাৱে আমি দানা খাওঁ, আমাৰ পেলনীয়া ঘৰুৱা যিখিনি আছে সেইখিনি খুৱাই পিনি কিমান খুৱাব লাগে বা তাত যিমান খুৱাব লাগে তাতকে কম খুৱাইছো বা বেছি খুৱাইছো বা যি পৰিমাণৰ নিউট্ৰিচন থাকিব লাগে সেই পৰিমাণে নথকাৰ কাৰণে তেনেকুৱা ধৰণৰ সমস্যাবোৰ হ'বলৈ আৰম্ভ কৰিছে। বাৰু যাই কি নহওক, আমি এটা গাহৰি ফাৰ্মিংটো যদি উদ্যোগীকৰণলৈ যদি পৰিৱৰ্তন কৰিব বিচাৰো বা আপোনালোকে কমাৰ্চিয়েলাইজ কৰিব বিচাৰে বা বিজনেছ মাইণ্ড ৱেত আপোনালোকে আগবঢ়াব বিচাৰে তেতিয়াহ'লে আপোনালোকে কিছুমান ফেক্টৰৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ আমাৰ যিটো মাৰ্কেটখন গাহৰিৰ মাৰ্কেটখন উদ্যোগীকৰণলৈ পৰিৱৰ্তন হোৱাৰ দিশে আছে। গতিকে আমি তেনে ক্ষেত্ৰত নিজকেই এতিয়াৰ পৰা সজাগ হ'ব লাগিব আৰু সাইন্টিফিক ৱেত বৈজ্ঞানিক পদ্ধতিৰে আমি আগবাঢ়িব লাগিব। আৰু এই বৈজ্ঞানিক পদ্ধতিৰে আৰম্ভ কৰিবলৈ যাওঁতে বা বৈজ্ঞানিক পদ্ধতিৰে আমি আগবাঢ়িব যদি যাবলগীয়া হয় তেতিয়াহ'লে আমি কিছুমান কথা জনাটো অতি দৰকাৰ হয়। এতিয়া আপোনালোকক ক'বলৈ ওলাইছো এটা প্ৰফিটেবল গাহৰি ফাৰ্মিং কৰিবলৈ হ'লে কিছুমান ফেক্টৰ আছে। এই ফেক্টৰ কেইটা হৈছে 1 নম্বৰ হৈছে পিয়ৰ ব্ৰিড, আমাৰ যিটো জাত বুলি কয় উন্নত জাত বা এটা 100% যিটো পিয়ৰ ব্ৰিড সেই ব্ৰিড। আৰু 2 নম্বৰ হৈছে গুড মেনেজমেণ্ট প্ৰেক্টিছ, অৰ্থাৎ আপোনাৰ মেনেজমেণ্টটো কেনেকৈ কৰিছে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব। এটা মেনেজমেণ্ট বুলি কোৱাৰ লগে লগে আপোনাৰ ফিড, ৱাটাৰ, হাউচিং আৰু বায়'চিকিউৰিটি সেইকেইটা কথা আমি গুৰুত্ব দিব লাগিব। আপোনালোকে জানে যে এটা ভাল ব্ৰিড হ'লে বা উন্নত জাতৰ ব্ৰিড হ'লে তাৰ গ্ৰোথ ৰেটটো ভাল হয়। কিন্তু দেখিবলৈ পোৱা যায় যে আমাৰ যিখিনি থলুৱাভাৱে গাহৰি পালন কৰি আছে তাৰ কোনো ব্ৰিড কেৰেক্টাৰিষ্টিক নাই, অৰ্থাৎ পিয়ৰ ব্ৰিড আমাৰ পাবলৈ নাই। আৰু অসমত বহুত কম তেনেকুৱা ফাৰ্মাৰ্ছ বা ফাৰ্ম আছে, গাহৰি ফাৰ্ম আছে য'ত পিয়ৰ লাইন আমি মেইনটেইন কৰি আছো। গতিকে তেনে ক্ষেত্ৰত আমি গাহৰি ফাৰ্মিংটো এটা প্ৰফিটেবল বিজনেছ অৰ্থাৎ উদ্যোগীকৰণলৈ যদি আমি কৰিম বুলি বিচাৰো বা ইণ্ডাষ্ট্ৰিয়েলাইজ যদি কৰিব বিচাৰো, গাহৰি ফাৰ্মিং এটা বিজনেছ হিচাপত ল'ব বিচাৰো তেতিয়াহ'লে আমি পিয়ৰ ব্ৰিড মেইনটেইন কৰাটো অতি দৰকাৰী হৈ পৰিছে। আৰু ভাল ব্ৰিড মেইনটেইন কৰিলে আমি ভাল ফল পাব পাৰিম, অৰ্থাৎ প্ৰফিট পাব পাৰিম। নহ'লে ভাল ব্ৰিড যদি নাথাকে তাত নিৰ্দিষ্ট সময়ত
আপোনাৰ গ্ৰোথ ৰেটটো আপোনালোকে নাপাব গতিকে আমাৰ এটা সময় আহি পৰিছে ভাল ব্ৰিড মেইনটেইন কৰি ভাল ব্ৰিড সিলেক্ট কৰি পিনি আপোনাৰ ফেটেনিঙেই হওক বা ব্ৰিডিঙেই হওক তেনেকুৱা ধৰণৰ ফাৰ্মিং আৰম্ভ কৰাৰ চৰ্চা কৰা আমাৰ এতিয়া সময় আহি পৰিছে 2 নম্বৰ এটা গুড মেনেজমেণ্ট প্ৰেক্টিছ এটা গুড মেনেজমেণ্ট প্ৰেক্টিছ বুলি কোৱাৰ লগে লগে প্ৰথমে আহিব আপোনাৰ হাউচিং আমাৰ হাউচিং বিলাক কি হয় আমাৰ যিবিলাক থলুৱাভাৱে পালন কৰা হয় প্ৰায়ভাগে হৈছে ফ্ৰী ৰেঞ্জ চিষ্টেম অৰ্থাৎ মুকলিভাৱে এৰি দিয়ে আৰু মুকলিভাৱে এৰি দিয়াৰ লগে লগে কি হয় তাৰ হাইজিনিক কণ্ডিশ্যন বা বায়'চিকিউৰিটি যিটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটো আমি মেইনটেইন কৰিব নোৱাৰো আৰু বিশেষকৈ আপোনালোকে জানে যে এটা ডাঙৰ সমস্যা গাহৰি পালনৰ এটা ডাঙৰ সমস্যা এটা হৈছে আফ্ৰিকান সোয়াইন ফিভাৰ গতিকে আফ্ৰিকান সোয়াইন ফিভাৰৰ পৰা আমি গাহৰিটোক বচাবলৈ হলে আমাৰ বায়'চিকিউৰিটিৰ ফালৰ পৰা ভালদৰে আমি গুৰুত্ব দিব লাগিব বায়'চিকিউৰিটি আৰু হাইজিনিক কণ্ডিশ্যন আমি মেইনটেইন কৰিব লাগিব কিন্তু ফ্ৰী ৰেঞ্জ সিস্টেমত আমি যদি গাহৰি পালন কৰো তেতিয়াহলে আমি বায়'চিকিউৰিটিয়ে হওক বা হাইজিনিক কণ্ডিশ্যনে মেইনটেইন কৰাটো আমাৰ অসুবিধা হয় আৰু লগতে আমাৰ এনভাইৰনমেন্টাল যিবিলাক ষ্ট্ৰেছ আছে সেই ষ্ট্ৰেছৰ পৰা আমি গাহৰিটোক বচাই ৰাখিব নোৱাৰো যেনেকৈ আমি বেছি যদি গৰম হয় তেতিয়াহলে গাহৰিৰ ক্ষেত্ৰত কি হয় সেই গৰম বেছি যদি গৰম হয় তে সেই গৰম সহ্য কৰিব নোৱাৰে বেছি যদি ঠাণ্ডা হয় তেতিয়াও গাহৰিয়ে সহ্য কৰিব নোৱাৰে কাৰণ আমাৰ যেনেকৈ বেছি গৰম হলে ঘাম ওলায় বা বেছি ঠাণ্ডা হলে আমাৰ নোমবিলাক থিয় হৈ যায় তেনেকুৱা ধৰণৰ থাৰ্মোৰেগুলেটৰী সিস্টেমটো গাহৰিৰ ক্ষেত্ৰত অভাৱ গতিকে সেই থাৰ্মোৰেগুলেটৰী সিস্টেমটো গাহৰিত নাথাকে গতিকে আমি এটা ফেভৰেবল এনভাইৰনমেন্ট কণ্ডিশ্যন অৰ্থাৎ এটা নিৰ্দিষ্ট তাপমাত্ৰাত বা ঠাণ্ডা নোপোৱাকৈ বা গৰম নোপোৱাকৈ ৰাখিবলৈ হলে আমি হাউচিংটো যিটো সাইন্টিফিক পদ্ধতিৰে অৰ্থাৎ বৈজ্ঞানিক পদ্ধতিৰে আমি হাউচিংটো কৰিবই লাগিব নহলে আমাৰ কি হয় স্ট্ৰেছ কণ্ডিশ্যনৰ কাৰণে এনভাইৰনমেন্টাল ষ্ট্ৰেছৰ কাৰণে তাৰ গ্ৰোথ ৰেটত ডিটাৰিয়েট হ'ব কাৰণ ষ্ট্ৰেছ পৰাৰ লগে লগে তাত কিছুমান হৰমন ৰিলিজ হয় যিবিলাকে গ্ৰোথত বাধা দিয়ে আপুনি যিমানেই দানা ভাল দানা নোখোৱাক বা যিমানেই আপুনি ব্যৱস্থা নলওক তেতিয়াহলে যদি ষ্ট্ৰেছ কণ্ডিশ্যনত থাকে তেতিয়াহলে গ্ৰোথ ৰেটটো আপুনি ভবামতে পোৱা নাযায় গুড মেনেজমেন্ট প্ৰেক্টিছৰ আৰু প্ৰধান এটা হৈছে আৰু সকলো বিলাকৰ এটা কাৰক হৈছে এটা ভাল ব্যৱসায় প্ৰফিটেবল বিজনেছ হ'বলৈ হলে এটা ভাল দানা লাগিব আৰু বেলেন্স ফিট লাগিব বেলেন্স ফিট বুলি কোৱাৰ লগে লগে কি হয় তাত বিভিন্ন ধৰণৰ যিখিনি ৰিকুৱাৰমেন্ট লাগে আপোনাৰ প্ৰটিনেই হওক বা এনাৰ্জিয়ে হওক বা মইশ্চাৰ কণ্টেইনে হওক বা আপোনাৰ বিভিন্ন ধৰণৰ মিনাৰেলছ আছে মাইক্ৰ মিনাৰেলছ আছে সেই ভিটামিন মিনাৰেলছ বিলাক আপোনাৰ বেলেন্স পৰিমাণত যিমান লাগে সেই পৰিমাণে আছে নে নাই সেই গুটিখিনি আপোনালোকে জনাটো দৰকাৰ বা সেই তেনেকুৱা ধৰণৰ আপোনালোকে দানায়ে দিয়া উচিত আপোনালোকে জানে যে দানাত গাহৰি পালনৰ দানাৰ খৰচাৰ ক্ষেত্ৰত 60 to 70% আপোনাৰ দানা খৰচা হয় এটা সৰু উদাহৰণ দিছো যে সাপোজ আপোনাৰ গাহৰিৰ যিটো FCR ফিড কনভাৰ্সন ৰেশিও অৰ্থাৎ দানা যিমান খাব তাত এই অনুপাতে কিমান গ্ৰোথ হৈছে সেইটো FCR বুলি কোৱা হয় সাপোজ 4:1 400 কেজি যদি দানা খায় 100 কেজি হয় আৰু আপোনালোকে যদি 400 কেজি অৰ্থাৎ 4 কুইণ্টেল আপুনি দানাৰ যদি দামটো 35 টকা বুলি ধৰি লয় অন এভাৰেজ খুচুৰাকে যদি ধৰি লয় আপুনি 35 টকা ধৰি হয় তেতিয়াহলে 14000 টকা আপোনাৰ খৰচা আহি গৈছে এটা 100 কেজি অৰ্থাৎ 1 কুইণ্টেল গাহৰি বনাবলৈ আৰু 1 কুইণ্টেল গাহৰিক আপোনালোকে 200 লাইভ ৱেটত যদি বিক্ৰী কৰে 20000 টকা পাব অৰ্থাৎ আপোনাৰ যদি আপুনি অংক কৰি যায় তেতিয়াহলে 20000 আৰু 14000 যদি খৰচা হয় তেতিয়াহলে আপোনাৰ 70% আপোনাৰ দানা খৰচা হয় গতিকে আপোনালোকে যিটো দানাত খৰচা কৰিছে আপুনি সেই দানাটোত এটা নিৰ্দিষ্ট পৰিমাণৰ ভিটামিন মিনাৰেলছ আপোনাৰ প্ৰটিন বা এনাৰ্জি আছে নে নাই সেই ওজন পাবলৈ সেই কথাখিনি আপোনালোকে জনাটো অতি দৰকাৰী যদি আপোনালোকে এটা প্ৰফিটেবল এটা কমাৰ্চিয়েল ফাৰ্ম এখন যদি কৰিম বুলি ভাবে তেতিয়াহলে কোনটো গাহৰিক কি দানা খুৱাব লাগিব বা তাত প্ৰটিন পাৰ্চেন্টেজ কিমান থাকিব লাগিব বা আপোনাৰ এনাৰ্জি পাৰ্চেন্টেজ কিমান থাকিব লাগিব তাত মইশ্চাৰ কন্টেন্ট কিমান থাকিব লাগিব আপোনাৰ প্ৰটিন মিনাৰেলছ ভিটামিনছ কি পৰিমাণে থাকিব লাগিব সেই কথাখিনি জনাটো অতি দৰকাৰী কাৰণ আপুনি যদি নাজানে বা আপোনালোকে ব্লাইণ্ডলি আপোনালোকে দানা কিনি আছে সেই দানাৰ যদি কোনো গুণগত মানদণ্ডত আপোনাৰ পৰীক্ষা কৰি নোখোৱায় তেতিয়াহলে আপোনাৰ কি বুলি কয় যিখিনি আপুনি খুৱাইছে সেই দানাখিনি পইচাখিনি আপোনাৰ
মাংস ৰূপে বা ইনকম ৰূপে আপোনালোকে ৰিটাৰ্ণ নাপায় গাহৰিত তিনি ধৰণৰ দানা থাকে পিগ ষ্টাৰ্টাৰ গ্ৰোৱাৰ আৰু ফিনিচাৰ এই তিনিটা দানা খোৱা আৰু প্ৰত্যেকটো দানাতে আপোনাৰ যিটো কি বুলি কয় প্ৰটিন পাৰ্চেন্টেজ হওক বা এনাৰ্জি পাৰ্চেন্টেজটো বেলেগ বেলেগ থাকে ষ্টাৰ্টাৰত আপোনাৰ প্ৰটিন পাৰ্চেন্টেজ থাকে 20 আৰু তাত এনাৰ্জি থাকিব 3360 কিলো কেলৰি আৰু গ্ৰোৱাৰত থাকিব আপোনাৰ 18% প্ৰটিন আৰু তাৰ এনাৰ্জি থাকে আপোনাৰ 3170 আৰু পিক ফিনিচাৰত থাকে আপোনাৰ 16% প্ৰটিন আৰু এনাৰ্জি থাকে 3170 গতিকে সেই যিটো আপোনাৰ প্ৰটিন আৰু এনাৰ্জি গলো গতিকে মেইনটেনেন্সৰ কাৰণে এটা গাহৰিক ভালদৰে খাই বৈ আপোনাৰ গ্ৰোথ পাবলৈ হলে সেইখিনি আপোনাৰ পাৰ্চেন্টেজ প্ৰটিনেই হওক বা আপোনাৰ এনাৰ্জি হওক সেইখিনি থাকিব লাগিব এতিয়া আহক আপোনাক বিভিন্ন ক্লাছৰ ডেইলি ৰিকুৱাৰমেণ্ট কিমান হয় কাৰণ আমাৰ কেতিয়াবা কি হয় যদি আমি নাজানো যে যিটো গাহৰিক আপুনি 1 কেজি খাব লাগিছিলে সেইখিনি আপুনি 3 কেজি খুৱাই আছে অৰ্থাৎ এক্সট্ৰা আপুনি 2 কেজি খুৱাই আছে পাৰ ডে অথচ আপোনাৰ তাত কোনো ভ্যালু নাই অৰ্থাৎ আপোনাৰ কোনো লাভ নাই তাত বেছিকৈ খুৱাই পিনি যিখিনি দৰকাৰ হয় সিমানখিনিয়ে ল'ব বডিটোৱে গতিকে সেই পৰিমাণে খোৱাটো আমি খুৱাব লাগে গতিকে বহুতে সেই ক্ষেত্ৰত আমাৰ ভুল কৰে বা সেই কথাটো জনাটো দৰকাৰী আমাৰ কমাৰ্চিয়েল হ'বলৈ হলে আমি বাণিজ্যিক ভিত্তিত যদি কৰিবলৈ যাওঁ সেই কথাখিনি আমি গুৰুত্ব দিয়াটো উচিত আহক এতিয়া চাওঁ বিভিন্ন পৰ্যায়ৰ গাহৰিক আপুনি কিমানকে দানা ডেইলি খুৱাব বা তাৰ অনুপাতে কিমান গ্ৰোথ হ'ব লাগে সেই কথাখিনি আমি জানো আহক এটা প্ৰথমে চাওঁ আপোনাৰ উইনাৰ বুলি ক'লে আপোনাৰ 56 ডেজৰ পৰা 120 ডেজৰ যিখিনি গাহৰি আছে তাক উইনাৰ বুলি কোৱা হয় কিন্তু আজিকালি কি হয় 45 ডেজতো উইন কৰে গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ ক্ৰিপ ফিড বুলি কয় এই ক্ৰিপ ফিডটো খোৱাটো অতি দৰকাৰী পোৱালিক যদি আপোনালোকে বিচাৰে ক্ৰিপ ফিডৰ বিষয়ে এটা ভিডিঅ' বনাবলৈ তেতিয়াহ'লে কমেণ্ট কৰিব ক্ৰিপ ফিডটো কিয় ইম্পৰ্টেণ্ট কিয় খুৱাব লাগে বা ক্ৰিপ ফিডটো কি হয় গাহৰিৰ ক্ষেত্ৰত সেইটো বিষয়ে আপোনালোকক জনাম উইনাৰৰ ক্ষেত্ৰত কি হয় তাৰ কিন্তু সেই সময়ত 56ৰ পৰা 120 ডেজৰ যিটো গাহৰি তাৰ ৱেইট হ'ব লাগে 0 to 15 কেজিৰ ভিতৰত অৰ্থাৎ 15 কেজিৰ ভিতৰত এটা হ'ব লাগে যদি তাৰ ভিতৰত থাকে তেতিয়াহ'লে আপোনালোকে ভাবিব গ্ৰোথটো ভাল হৈছে তেতিয়া ফিড ৰিকুৱাৰমেণ্ট পাৰ ডে হয় আপোনাৰ 0.25 গ্ৰামৰ পৰা 0.75 অৰ্থাৎ আপোনাৰ এপোৱাৰ পৰা 1.5 পোৱা 3 পোৱা আপোনাৰ পাৰ ডে গাহৰিক দানা লাগিব আপোনাৰ 156ৰ পৰা 120 ডেজৰ ভিতৰত আৰু তাৰ এপ্ৰক্সিমেট গ্ৰোথ ৰেটটো হৈছে 250 to 270 অৰ্থাৎ 0.25 to 0.75 গ্ৰাম যদি পাৰ ডে খাই পিনি পাৰ ডে আপোনাৰ 250 to 270 আপুনি গ্ৰোথ ৰেট পাব লাগিব আৰু সেই গ্ৰোথ ৰেটটো যদি থাকে আপোনাৰ ভাবি ল'ব যে আপুনি প্ৰফিট হৈ আছে আপোনাৰ গাহৰি ফাৰ্মখন এটা গ্ৰোৱাৰ ক্ষেত্ৰত কি হয় 121ৰ পৰা আপোনাৰ 180 ডেজলৈকে গ্ৰোৱাৰ বুলি কোৱা হয় আৰু সেইখিনি ওজন হৈছে 15 to 35 কেজিৰ ভিতৰত যিবিলাক গাহৰি সেইখিনি গ্ৰোৱাৰ বুলি কোৱা হয় মানে 120ৰ পৰা 180 ডেজৰ যিটো বয়সৰ কিন্তু ওজন হ'ব লাগে 15 to 35 কেজি আৰু ফিড ৰিকুৱাৰমেণ্টটো হৈছে 0.75ৰ পৰা 1.5 অৰ্থাৎ 3 পোৱাৰ পৰা আপুনি 1.5 কিলো পাৰ ডে খুৱাব লাগিব আৰু সেই যিটো দানা খাই পিনি আপোনাৰ গ্ৰোথ ৰেটটো এপ্ৰক্সিমেটলি পাৰ ডে 450ৰ পৰা 500 গ্ৰোথ হ'ব লাগিব পাৰ গ্ৰাম মানে গ্ৰাম পাৰ ডে হ'ব লাগিব 180ৰ পৰা 300 ডেজৰ যিটো বয়সৰ গাহৰিক ফিনিচাৰ বুলি কোৱা হয় আৰু তাৰ ৱেইটটো হ'ব লাগে 35ৰ পৰা 80 কিলো আৰু ডেইলি ফিড ৰিকুৱাৰমেণ্টটো হৈছে 1.5 টু আপোনাৰ 2.50 আৰু এপ্ৰক্সিমেট গ্ৰোথ ৰেটটো হ'ব লাগে 500 পৰা 550 গ্ৰাম পাৰ ডে এটা লেকটেটিং চাও মানে হৈছে পোৱালি দিয়াৰ পিছত যদি পোৱালি থাকে গাখীৰ খুৱাই আছে তেতিয়াহ'লে কিমান দানা লাগিব 3 পৰা 4 কেজি অফ কনচেন্ট্ৰেট ফিড ডেইলি লাগিব আৰু এডিশনালি আপোনালোকে যিমান পোৱালি হয় তাৰ পাৰ পিকলেট আপোনালোকে 200 গ্ৰামকে আপোনালোকে খুৱাব যদি আমি এক্সট্ৰা লেকটেটিং সময়ত অৰ্থাৎ গাহৰি পোৱালি দিয়া সময়খিনিত যদি এক্সট্ৰা ফিড নুখুৱাও তেতিয়া কি হয় গাহৰি যেহেতু পোৱালি বিলাকে গাখীৰ খায় গাখীৰ উইনিঙৰ পিছত দেখিব মাকজনী একদম শুকাই কিনাই যাব আৰু সময়মতে আপোনাৰ হিতত নাহিব তেতিয়াহ'লে আমাৰ হিপিনৰ পৰা আমাৰ লোকচানটো আছে গতিকে আপোনাৰ যদি কি বুলি কয় 3 to 4 কেজি দিয়াৰ উপৰিও আপোনাৰ এডিশনালি আপুনি দিব লাগিব পাৰ পিকলেটত আপুনি 200 গ্ৰামকে বহাব লাগিব তেতিয়াহে আপোনাৰ গাহৰিজনীৰ স্বাস্থ্য ঠিকেই থাকিব আৰু সময়মতে যিটো হিতত আহিব লাগে সেই হিতত অহাত সহায় কৰিব
এতিয়া চাওক প্ৰেগনেণ্ট গিল্টৰ তাৰ যদি পোৱালি প্ৰেগনেণ্ট হৈছে প্ৰেগনেণ্ট গিল্টৰ ক্ষেত্ৰত আপোনালোকে 2 কেজি মিক্স ফিড দিব পাৰে পাৰ ডে আৰু ব্ৰিডিং বোৰ্ডছ আপ টু আপোনাৰ 18 মান্থছ অৰ্থাৎ 1.5 বছৰলৈকে আপোনালোকে 3 কেজি পাৰ ডে দিব লাগে আৰু মেচিয়ৰ হোৱাৰ পিছত আপোনালোকে 2.5 কেজি কনচেন্ট্ৰেট ফিড ডেইলি দিব লাগে আৰু আপোনালোকে যদি পাৰে আপোনাৰ 3 পৰা 4 কেজি আপুনি গ্ৰীণ গ্ৰাছ সাকুলেণ্ট গ্ৰীণ গ্ৰাছ বা ফডাৰ আপোনালোকে খুৱাব পাৰে সেইমতে আপোনালোকে খুৱাব তেতিয়াহ'লে তাৰ গ্ৰোথ ৰেটটো ভাল থাকিব আৰু মেইনটেনেন্স হৈ থাকিব ফিগ ফাৰ্মিংটো প্ৰফিটেবল এটা বিজনেছ হ'বলৈ হ'লে দানাৰ উপৰিও ব্ৰিডৰ উপৰিও এটা ডাঙৰ ফেক্টৰ থাকে যেটো পানী আমি ফ্ৰীকে পাওঁ কিন্তু পানীৰ আমি ইমান গুৰুত্ব নিদিওঁ কিন্তু পানীৰ কাৰণে আপোনাৰ যেটো এফৰ্ট থাকে আপোনাৰ যিখিনি ফিড আৰু আপোনাৰ যেটো ব্ৰিডৰ ক্ষেত্ৰত আপোনালোকে ইনভেষ্ট কৰিলে যদি পানীটো ঠিক নহয় তেতিয়াহ'লে আপোনাৰ গুটিখিনি আপোনাৰ ফ্লপ হ'ব আপোনাৰ লছত গুচি যাব আৰু অলৰেডি মই আপোনালোকৰ এটা ভিডিও বনাইছো পানীৰ ওপৰত পানীটো কিয় দৰকাৰী হয় আৰু এখন ফাৰ্মত পানী কেনেকুৱা হ'ব লাগে বা এটা গাহৰিয়ে পানী কিমান খাব লাগে কিমান দানা খালে কিমান পানী খাব লাগে ভাল গ্ৰোথ হ'ব লাগে এই বিষয়ে আপোনালোকৰ অলৰেডি মই ভিডিও বনাইছো আপোনালোকক লিংকত মই শেয়াৰ কৰি দিম আপোনালোকে লিংকত গৈ পিনি চাব পাৰে বৰ্তমান সময়ত ফাৰ্মিংৰ ক্ষেত্ৰত গাহৰি ফাৰ্মিংই নহয় সব ফাৰ্মিংৰ ক্ষেত্ৰত এটা বায়োসিকিউৰিটি ইম্পৰ্টেন্ট ৰোল প্লে কৰে নেক্সট ভিডিওত আপোনালোকক মই বায়োসিকিউৰিটিৰ বিষয়ে ডিটেইলছ কি কম গতিকে আজিলৈ ইমানে আছিল যদি আপোনালোকে নতুনকে মোৰ ভিডিও চাবলৈ আৰম্ভ কৰিছে আৰু পশুপালনৰ বিভিন্ন দিশৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আজি এই ডক্টৰ P63 চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকৰ যিবিলাক বন্ধু পালক আছে পালকসকলৰ মাজত আপোনালোকে ভিডিওটি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ